নমস্কাৰ, মই ত্ৰিদীপ ভাগৱতী। এগৰাকী ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ এটা প্ৰেম কাহিনীৰ কথা আজি আপোনালোকৰ সন্মুখলৈ আনিব বিচাৰিছোঁ। কিন্তু সেই প্ৰেম কাহিনীটো আমাৰ বিষয়বস্তু নহয়। এগৰাকী নাৰী, এগৰাকী মহিলা আৰু এগৰাকী ভাৰতৰ প্ৰধানমন্ত্ৰীৰ মাজত থকা এটি সম্পৰ্ক, যি সম্পৰ্ক আমাৰ সমাজত প্ৰচলিত বিভিন্ন সম্পৰ্কতকৈ উদ্ধত আছিল, যি সম্পৰ্ক আছিল বৌদ্ধিক, যি সম্পৰ্ক আছিল সাহস আৰু প্ৰেৰণা হৈ থিয় হৈ ৰোৱাৰ, পৰ্দাৰ আঁৰত নিজৰ সেই প্ৰধানমন্ত্ৰীগৰাকীৰ সাহস আৰু প্ৰেৰণাৰ অনন্য উৎস হৈ থিয় হৈ ৰোৱাৰ সেই সম্পৰ্কৰ কথা আজি আপোনালোকৰ সন্মুখলৈ আনিব বিচাৰিছোঁ। প্ৰথমতেই স্পষ্ট কৰি লওঁ যে শেহতীয়াভাৱে প্ৰকাশ পোৱা বিনয় চিতাৱতীৰ যুগলবন্দী দ্য বিজেপি বিফৰ মোদী এই গ্ৰন্থখনৰ আধাৰতেই আজিৰ প্ৰতিবেদনখন প্ৰস্তুত কৰা হৈছে। আজি আমি প্ৰতিবেদনখনত যিবিলাক কথা পাতিম, এই সমগ্ৰ কথা কোনো বিশেষ দল বা কোনো আদৰ্শৰ সমৰ্থন বা বিৰোধ কৰি নাপাতোঁ। একমাত্ৰ কিতাপখনৰ আধাৰত, কিতাপখনত উল্লেখ থকা অনুসাৰে আমি আজি কিছু কথা, যিবিলাক কথা অসম বা ভাৰতৰ নতুন প্ৰজন্মই জনাটো প্ৰয়োজন, সেই কথাবোৰ আপোনালোকৰ সন্মুখলৈ আনিব বিচাৰিছোঁ। ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী আছিল অটল বিহাৰী বাজপেয়ী আৰু সেই বিশেষ মহিলাগৰাকী আছিল ৰাজকুমাৰীকৌল। অটল বিহাৰী বাজপেয়ী আৰু ৰাজকুমাৰী কৌলে প্ৰথম লগ পাইছিল 1941 চনত। তেতিয়া দুয়োগৰাকী ভিক্টোৰিয়া কলেজৰ ছাত্ৰ আৰু ছাত্ৰী। প্ৰথম দৃষ্টিতে তেওঁলোকৰ মাজত প্ৰেমৰ সম্পৰ্ক হৈছিল আৰু আমি চিনেমা বা আদি কিতাপত পঢ়াৰ দৰে সেই সময়ত প্ৰচলিত চিঠিৰ মাধ্যমেৰেই তেওঁলোকে নিজৰ মনৰ অনুভৱ এজনে আনজনক জনোৱাৰ কথা ভাবিছিল। আৰু সেই উপলক্ষে বা সেই কাৰণেই লাইব্ৰেৰীত অৰ্থাৎ পুথিভঁৰালত দুয়োগৰাকীৰ বাবে এখন চিঠি কিতাপৰ মাজত সুমুৱাই থৈ আহিছিল, বিচাৰিছিল যে দুয়োগৰাকীয়ে দুয়োখন চিঠি পাওক আৰু দুয়োগৰাকীৰ মনৰ ভাৱ বুজি পাওক। কিন্তু বিধাতাৰ লিখনৰ বাবেই ৰাজকুমাৰী কৌলে অটল বিহাৰী বাজপেয়ীৰ চিঠিখন নাপালে আৰু তাৰ পাছত অটল বিহাৰী বাজপেয়ীয়ে নিজৰ ৰাজনৈতিক জীৱন আৰম্ভ কৰিলে আৰু ৰাজকুমাৰী কৌলৰ দিল্লী বিশ্ববিদ্যালয়ৰ ৰামজাছ কলেজৰ এগৰাকী অধ্যাপকৰ লগত বিবাহ ঠিক হ'ল। তাৰ পাছত 1960 চনৰ কথা। অটল বিহাৰী বাজপেয়ী তেতিয়া ভাৰতৰ এগৰাকী উদীয়মান প্ৰতিভাৱান সাংসদ, দিল্লীৰ বাসিন্দা আৰু সেই উপলক্ষে আৰু বিবাহ সূত্ৰে সেই সময়ত ৰাজকুমাৰী কৌল আৰু তেওঁৰ স্বামী, যিহেতু স্বামী আছিল ৰামজাছ কলেজৰ অধ্যাপক, তেওঁলোকো দিল্লীৰ বাসিন্দা। তাৰপাছত এবাৰ হঠাৎ 1960 চনত অটল বিহাৰী বাজপেয়ীক ৰামজাছ কলেজত এটা ভাষণ দিয়াৰ বাবে আমন্ত্ৰণ জনোৱা হ'ল। ভাষণ দি থকা সময়তেই বাজপেয়ীৰ চকু পৰিল ৰাজকুমাৰী কৌলৰ ওপৰত আৰু তাৰ পাছত দুয়োৰে মাজত পুনৰ এবাৰ সাক্ষাৎ হ'ল দিল্লীত। দুয়োখন ঘৰৰ মাজত তাৰ পাছত সম্পৰ্কৰ আদান প্ৰদান হ'ল। মনত ৰখাটো ভাল, সেই সময়ত ৰাজকুমাৰী কৌলৰ স্বামী তেওঁ বাজপেয়ীক বন্ধু হিচাপে গ্ৰহণ কৰিছিল আৰু তেওঁলোকৰ মাজৰ এই গোটেই সম্পৰ্কটোত কোনো মনোমালিন্য বা দেশ বিদ্বেষ নাছিল। তাৰ পাছত নিয়মীয়াকৈ বাজপেয়ী ৰাজকুমাৰী কৌলৰ ঘৰলৈ আহিবলৈ ধৰিলে আৰু তাৰ পাছত তেওঁলোকৰ সম্পৰ্ক পুনৰবাৰ সুদৃঢ় হ'ল। দিল্লীত ৰাজকুমাৰী কৌৰ আৰু বাজপেয়ীৰ এই গোটেই পুনৰ সাক্ষাতৰ ঘটনাটো ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ একাংশ বিষয়ববীয়াই নিশ্চিতভাৱে বা অৱধাৰিতভাৱে সহজভাৱে লোৱা নাছিল। কিন্তু এইখিনিতে লিখকে উল্লেখ কৰিছে যে সেই সময়ত RSSৰ ভিতৰতো এই গোটেই ঘটনাটোক লৈ দুটা মতৰ সৃষ্টি হৈছিল। একাংশই কৈছিল যে বাজপেয়ী পুনৰ বিবাদ বহিব লাগে ৰাজকুমাৰী কৌৰৰ লগত আৰু আন একাংশই কৈছিল যে বাজপেয়ীয়ে সম্পূৰ্ণ সম্পৰ্কই ছেট কৰি দিব লাগে ৰাজকুমাৰী কৌৰৰ সৈতে। নানাজী দেশমুখৰ দৰে সেই সময়ত নেতাই বাজপেয়ীৰ সমৰ্থনত থিয় হোৱাৰ বিপৰীতে গোলৱালকাৰৰ দৰে নেতাই বাজপেয়ীৰ বিপক্ষত থিয় হৈছিল। কিন্তু শেষত বাজপেয়ীয়ে অতি সবলভাৱে কৈছিল যে ৰাজকুমাৰী কৌৰৰ লগত তেওঁৰ এই সম্পৰ্ক প্ৰেমৰ সম্পৰ্ক নহয়, এই সম্পৰ্ক তাতকৈ উৰ্ধত আৰু RSSেও শেষত এই সম্পৰ্ক মানি ল'বলৈ বাধ্য হৈছিল। 1977 চনত যেতিয়া অটল বিহাৰী বাজপেয়ী ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিলে, তাৰ পাছত তেওঁ গোটেই ৰাজকুমাৰী কৌলৰ পৰিয়ালটো বাজপেয়ীৰ ঘৰলৈ থাকিবলৈ আহিল, নিগাজীকৈ থাকিবলৈ আহিল। অৰ্থাৎ তাৰ পাছত বাজপেয়ীৰ ঘৰতেই ৰাজকুমাৰী কৌল, তেওঁৰ স্বামী আৰু তেওঁলোকৰ কন্যা বাজপেয়ীৰ লগত একেলগে থাকিবলৈ ল'লে। এনে ঘটনা যেতিয়া আমি আজিৰ সমাজত কল্পনা কৰি চাওঁ, এই গোটেইবোৰ ঘটনা আমাৰ বাবে কল্পনাৰ দৰে লাগিব। কিন্তু সেই সময়ত সেয়াই হৈছিল। ৰাইচিঙা ৰোডৰ বাজপেয়ীৰ ঘৰতেই ৰাজকুমাৰী কৌল, তেওঁৰ স্বামী আৰু তেওঁলোকৰ একমাত্ৰ কন্যা বাজপেয়ীৰ লগতে থাকিবলৈ আৰম্ভ কৰে। এতিয়া আহিছোঁ আটাইতকৈ যিটো গুৰুত্বপূৰ্ণ কথা। প্ৰথমতেই কৈছোঁ, এই সম্পৰ্কটো কোনো প্ৰেমৰ সম্পৰ্ক নহয়, এই সম্পৰ্কটো প্ৰেমতকৈ ঊৰ্ধত। এই সম্পৰ্কটো বিশ্বাস, সাহস আৰু প্ৰেৰণাৰ সম্পৰ্ক।
পাছৰ জীৱন চোৱা বাজপেয়ী আছিল এগৰাকী বাজপেয়ীৰ যদি আমি গোটেই জীৱন দৰ্শনটো অধ্যয়ন কৰি চাওঁ যিখিনি কথা বিনয় চিতাপতিয়ে লিখিছে পুনৰ কৈছোঁ এই গোটেই ঘটনাটো গোটেই কথাখিনি বিনয় চিতাপতিৰ কিতাপখনৰ ওপৰতে আধাৰিত বাজপেয়ীৰ যদি আমি গোটেই জীৱন দশাটো চাওঁ বাজপেয়ীৰ সম্পূৰ্ণ বিপৰীত আছিল ৰাজকুমাৰী কৌল আছিল ইংৰাজী শিক্ষাৰে দীক্ষিত এগৰাকী নাৰী মহিলা আৰু তেওঁই বাজপেয়ীৰ গোটেই দৰ্শনটো বাজপেয়ীৰ জীৱনৰ প্ৰতি গোটেই দৃষ্টিকোণটো সলনি কৰি পেলাইছিল বহু ক্ষেত্ৰত এনেকুৱা উদাহৰণো লিখকে লিখিছে যে বাজপেয়ীৰ কোনো এটা বিষয়ৰ ক্ষেত্ৰত তেওঁৰ কি মত হ'ব তেওঁৰ মতটো শুদ্ধ নে ভুল এই গোটেই কথাবোৰৰ ক্ষেত্ৰত সাহসৰ সমল হৈ থিয় দিছিল ৰাজকুমাৰী কৌল বিবাহৰ ঊৰ্ধত গৈ বাজপেয়ীৰ সুখ দুখৰ সকলো কথাৰে সমভাগী হৈছিল ৰাজকুমাৰী কৌল বাজপেয়ীৰ এই গোটেই সম্পৰ্কটো লিখকৰ মতে লিখকে কৈছে এই গোটেই সম্পৰ্কটো এটা বৌদ্ধিক সম্পৰ্ক একেখন ঘৰতে থাকি তেওঁ ৰাজকুমাৰী কৌলৰ স্বামী ৰাজকুমাৰী কৌলৰ কন্যাই বাজপেয়ীৰ প্ৰতিটো কথাতেই সমৰ্থন দিছিল বাজপেয়ীৰ কাষত সদায় সাহস হৈ থিয় ৰৈছিল তাৰ পাছত যেতিয়া বাজপেয়ী ভাৰতৰ প্ৰধানমন্ত্ৰী নিৰ্বাচিত হ'ল সেই সময়ছোৱাটো ৰাজকুমাৰী কৌলে বাজপেয়ীৰ প্ৰতিটো কথাতেই চকু দিছিল বাজপেয়ীৰ স্বাস্থ্যৰ পৰা আৰম্ভ কৰি বাজপেয়ীৰ দৈনন্দিন জীৱন যাত্ৰাৰ প্ৰতিটো দিশতেই চকু ফুৰাইছিল ৰাজকুমাৰী কৌলে ৰাজকুমাৰী কৌলৰ জীয়ৰী নমিতা ভট্টাচাৰ্যয়ো তাৰ পাছত বাজপেয়ীৰ ছাৰ দৰে গোটেই জীৱন শুশ্ৰূষা কৰিছিল এগৰাকী প্ৰধানমন্ত্ৰী যিগৰাকী প্ৰধানমন্ত্ৰীয়ে কেতিয়াও বিবাহ বন্ধনত অৱতীৰ্ণ নহ'ল কেতিয়াও বিবাহ বন্ধনেৰে বান্ধ নাখালে তেওঁলোকৰ এই গোটেই সম্পৰ্কটোৱে কেতিয়াও সামাজিক স্বীকৃতি যদিও নাপালে কিন্তু এই সম্পৰ্কটো পুনৰ কৈছোঁ প্ৰেম বা অন্য ধৰণৰ সম্পৰ্কতকৈ ঊৰ্ধত আছিল বাজপেয়ী যেতিয়া শয্যাশায়ী হৈ আছিল তেতিয়াই ৰাজকুমাৰী কৌলৰ মৃত্যু হৈছিল আৰু সেই মৃত্যুত যি RSSে এসময়ত ৰাজকুমাৰী কৌলৰ যি RSSৰ একাংশ বিষয়ববীয়াই ৰাজকুমাৰী কৌল আৰু বাজপেয়ীৰ সেই সম্পৰ্কটোৰ ক্ষেত্ৰত আপত্তি দৰ্শাইছিল সেই RSSৰে একাংশ বিষয়া ৰাজকুমাৰী কৌলৰ অন্ত্যেষ্টিক্ৰিয়াটো উপস্থিত আছিল আৰু তাৰ পাছত 2018 চনত যেতিয়া বাজপেয়ীৰ মৃত্যু হয় তেতিয়াও বাজপেয়ীৰ মুখাগ্নি কৰে ৰাজকুমাৰী কৌলৰ জীয়ৰী নমিতা ভট্টাচাৰ্যই এই গোটেই ঘটনাটোৱে আমাৰ সন্মুখলৈ এই ছবিখনেই লৈ আহে যে এগৰাকী নাৰীয়ে কিদৰে পুৰুষ এজনৰ জীৱন সলনি কৰিব পাৰে কিদৰে পুৰুষ এজনৰ জীৱনত সাহস আৰু প্ৰেৰণাৰ উৎস হৈ থিয় হৈ ৰ'ব পাৰে আৰু এগৰাকী পুৰুষেও বাজপেয়ীৰ দৰে এগৰাকী পুৰুষেও কিদৰে সমাজৰ সকলো কথা সমাজৰ একাংশ মানুহে কোৱা কথা আওকাণ কৰি এই নিজৰ যি সম্পৰ্ক নিজৰ যি পবিত্ৰ সম্পৰ্ক প্ৰেমতকৈ ঊৰ্ধত বিবাহতকৈ ঊৰ্ধত যি প্ৰেৰণা আৰু সাহসৰ সম্পৰ্ক সেই সাহসৰ সম্পৰ্কৰ ক্ষেত্ৰত দৃঢ় হৈ থিয় হৈ থাকিব পাৰে সেই ঘটনাই ৰাজকুমাৰী কৌল আৰু অটল বিহাৰী বাজপেয়ীৰ এই গোটেই কাহিনীটোৰ পৰা আমি শিকিব পাৰোঁ শেষত পুনৰ কৈছোঁ বিনয় চিতাপতিৰ এই শেহতীয়া গ্ৰন্থখনৰ আধাৰতেই আজিৰ এই প্ৰতিবেদন আমি প্ৰস্তুত কৰিছিলোঁ আৰু আপোনালোক আটাইকে এই সন্দৰ্ভত অধিক তথ্যৰ বাবে বা বাজপেয়ী আৰু আদবানীৰ সেই যুগলবন্দীৰ কথা আৰু বিস্তাৰিতভাৱে জনাৰ বাবে বিনয় চিতাপতিৰ শেহতীয়া গ্ৰন্থখন পঢ়াৰ বাবে আমাৰ ফালৰ পৰা অনুৰোধ থাকিল ধন্যবাদ